দিবচোন অলপ মেম আজি নিউজত দিবৰ কাৰণে একো নিউজে নাই হাতত নিউজ মেম কি কৰা যায় নিউজ নাই আমাৰ হাতত নিউজে নাই মেম নিউজটো আৰু নিউজ কেনেকে নিজে বনাম মেম মেম নিউজ মেমে কিবা কলা মানে আজি যদি আমি নিউজ উলিয়াব নোৱাৰো চবৰে চাকৰি শেষ মেমে কৈ থৈ গৈছে আজি কিবা প্ৰকাৰে নিউজ উলিয়াব লাগে ছাৰ প্ৰিয়া প্ৰকাশ ইফালে মজা দে প্ৰিয়া প্ৰকাশ বুঢ়া হ'ল তাই শেষ তাই আৰু নাই তাইক নাচাই কোনো এতিয়া আমাক ট্ৰেণ্ডিং নিউজ লাগে ট্ৰেণ্ডিং গম পাইছে নে নাই শুন সঞ্জয় এতিয়া মেইন কথা হ'লকে আমি এটা ট্ৰেণ্ডিং নিউজ আজি বনাব লাগিব আহিলে বাদ দি তই চাওঁ বনোৱা এটা কাম কৰ মই নিউজ ৰেডি কৰোঁ তই সেই কেইটামান কাম বন নহয় মানুহ দেই ভাল ডাঙৰ মানুহ মাতিব নালাগে মানে 100-200 টকাৰ কাম হৈ যোৱা মানুহ মাত ষ্টুডিঅ' ৰেডি কৰ মই আহি আছো নিউজ বনাই ফাংচন চলি আছে কাৰ ফকীৰ কাশ্যপৰ এটাক উলিয়াই দিকে যা তাক উলিয়াব নালাগে বয়া হ'ব সেইটো ষ্টুডিঅ'ত য'ত তই এতিয়া মানুহ ৰেডি কৰ মই নিউজ বনাওঁ যা অকল মানুহ মাতিলে না মানুহ মাতা হ'ল ছাৰ মানুহ মাতা হ'ল ৰবা কিন্তু নিউজ একো বনাব পৰা নাই কি কৰা যায় ৰবা এটা আইডিয়া আছে পিকেট আছিলে না পিকেট আছিলে তুমি এলিয়েন পিকেট কি হৈছিল কচোন এলিয়েন এটা আছিল এই এলিয়েন থাকাতে যাব ঠিক তুমি একো নাজানো পিকেট ষ্টৰিটো কি আছিল ষ্টৰিটো গম নাপা ছাৰ সেইকাৰণে আজি তুমি যাতে মই ছাৰ সেইকাৰণে যাওঁ তুমি যাবা দিয়া তুমি কেন্দ্ৰ লৈ আহা নিউজ হ'ল নিউজ হ'ল তোমার মাই আমারে বালা পাই না তাইন কইন আমি একটা বালা ফুয়া না কোন কত পাইছা তুই একটা মাইসর জাত না ইতা কইন খেনে আমি বালা পাই না তোমার মাই আমারে জন্মাইছই না আমারে ফুঙ্গা হুয়া তাইন খেউ না সারা দিন গুয়া খাইন খাও বাবা নয় গেল নিউজ হৈ গেল ডাইরেক্ট ট্রেন্ডিং টিআরপি পুরা একদম এনাকে বাড়ি যাব বস্তুটো অলপ বেয়া আন লাগিছে তো হর মহাদেব কলতিয়া কদা দেহা গত লাগি গেল গার্লফ্রেন্ড লৈছো গার্লফ্রেন্ড মজা আজি এই নিউজ ডাইরেক্ট ট্রেন্ডিং মাতে নাই আৰু টিআরপি কাম না স্যার এই টিআরপি গন্ধানো যি নহওক আমাৰ নিউজ ফ্লপ খাই আছে এবাৰ গাৰ্লফ্ৰেন্ডৰ নাম হলো কিবা ফেমাছ হ'ব লাগিব হৰ মহাদেৱ এইটো কি হ'ল মহাদেৱ আৰু শুন মেইন কথা কি জানা এই শিলগীতা কি হৈছে নিজে উলছি বুজি পাইছে না তই মানুহকেইটা কি বুজাব লাগিব এই শিলগীতা নিজে তলৰ পৰা উঠিছে এতিয়া আমাৰ নিউজ হ'ল কি আজি এই বস্তুটো সঁচা নে মিছা সিহঁতক বুজাই দিবি তই ফোন কৰ সিহঁতেতো গমেই পোৱা নাই কি হৈ মাতছা সিহঁতক কবি যে এই বস্তুটো সঁচা নে মিছা সিহঁতে ক'ব লাগে কেইটা মানুহ হ'ব চাৰটা দুইটা সঁচা হৈ ক'বা দিবি দুইটা মিছা হৈ ক'বা দিবি ঠিক আছে বুজি পাইছা এইগিলা থৈ গাৰ্লফ্ৰেণ্ড দুইটা এইগিলা আৰু পিছত দৌৰ অকল ঠিকে আছে নে ঠিকে আছে ছাৰ গা ধোৱা যাব টাইম নাই কিন্তু নাই আজি ছাৰ এইটো কিবা চলে এইগিলা চলে নে নচলে চলে দে এৰাই আপোনালোকে দেখিবলৈ পাইছে মাটি ফুটি কেনেকৈ শিল ওলাই আহিছে আপোনালোকে দেখিবলৈ পাইছে এয়া আচলতে বিশ্বাস নে অন্ধবিশ্বাস কোনেও ক'ব নোৱাৰে এয়া শিল তলৰ পৰা নিজে নিজে ওলাই আহিছে আচলতে ইয়াত ভগৱান নে কি আছে এতিয়ালৈকে কোনেও নাজানে এয়া আচল সঁচাকৈ এক ৰহস্যজনক ঘটনা ইয়াত দেখিবলৈ পোৱা গৈছে হাজো বৰ্ষাপুৰীত আপোনালোকে দেখি আছে এয়া দেখিবলৈ পাইছে 4টা শিল একেলগে মাটি ফুটি ওলাই আহিছে 5 মিনিট আগলৈকে ইয়াত একো নাছিলে আমাক স্থানীয় ৰাইজে জানিব দিয়া মতে 5 মিনিট আগলৈকে ইয়াত একোৱে নাছিলে এয়া হঠাৎ এই 4টা শিলৰ উদ্ভাৱন এয়া আচলতে কি সূচাইছে ভগৱান নে কি ইয়াক কোনেও নাজানে আপোনালোকে দেখিছে অজস্ৰ ভক্তৰো সমাগম হৈছে পইচা দি গৈছে মানুহে আপোনালোকে দেখিবলৈ পাইছে গতিকে আচলতে এয়া বিশ্বাস নে অন্ধবিশ্বাস আপোনালোকে জানিবৰ কাৰণে চাওক আমি সবিশেষ 9 বজাত আমাৰ ফালতুলাৰ লাইভ থেংক ইউ কেপি মিছ কাটাই না কাটতে চিঠি দিবেল কাট ও দেখিয়া ওনছা বাকি মানুহ মাছনা কি আর নাম দাও দেখো এই কোন বলছে কি লাগে ও স্যার নাম নিমন্ত্রণ অতিথি ওই অতিথি নাকি এইগুলা হাওয়া আছে স্টুডিওত আমি বলা দে আটবা দাও আমি আসলে মানুষ না আসি হয়েছে কল ও বাবা লাইভ আছে 9:06 তে কি কৰি আছে এনি কো অতিথি মাতা না চাই দাও 500 ওকে বিজি ইলা চলাই না নচলি না এই কলতিয়া ক্যামেরা উঠে মই লবা দে ল্যাপটপ নচলে আপনারা কি মারছো গম পাওয়া নাই এটা কথা তো কি আমার নিউজ না তো এই তাতে কি কইছে 7টা হিল বুঝছো এই কলতিয়া এটা মরছো এই স্ক্রিন দেখা যাচ্ছে হিলনি এই দেখছিন এই হিল তো এই বস্তু আমি ভগবান বলি কৈছো এটা কোনবা তো কবা লাগে যে এটো ভগবান হয় কোনবা তো কবা নহয় গম পাছে না মানে মিলে কলি হল আৰু আমাৰ যেটো লাইভ কাইজা নকৰব দে লাইভত কাইজা করলে মানে আমাৰ চ্যানেল টিআরপি নহয়
বুজি পাইছে মই শুনো কাজিয়া নকৰিব কাজিয়া কৰিব লাগিব যুক্তিসংগত কাজিয়া কৰিব কাৰণ আমি 1 ঘণ্টা বহিবই লাগিব পৃথিৱী উল্টা পাল্টা হৈ গ'লে আমি 1 ঘণ্টা বহিবই লাগিব কোনোবাই তাৰমানে সপক্ষে ক'ব কোনোবা বিপক্ষে ক'ব আপুনি সপক্ষে ক'ব আপুনি বিপক্ষে ক'ব কাজিয়া কৰিব হাতেদি নামাৰিব আৰু গাড়ী নাপাৰিব একো নহ'ব এতিয়া মোকো মাতিছিল 200 টকা দিয়া গৈছিল দেখোন আপুনি তাতে বহি থাকো এটা জাগা নাই ডাঙৰীয়া এই কিন্তু পৰা তেজুলা কথাটো একদম সঁচাই হয় গাই এইটো হবা নহয় এইটো লাইভ চলে আৰু 3 মিনিট নমস্কাৰ নিশা 9 বজাৰ বাতৰি মই সীমান্ত আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ লগত কেইজনমান বিশিষ্ট ব্যক্তি আছে আমি হেতুক এটা বিশেষ কাৰণত কাৰণে মাতি অনা হৈছে আপোনালোক অলপ আগতে আপোনালোকে দেখিবলৈ পাইছিলে যে হাজু বৰসাপুৰীত 4টা শিলৰ আকস্মিক উদ্ভাৱনে সমগ্ৰ অঞ্চলটো তুলপাল লগাইছে গতিকে আমি বিশিষ্ট ব্যক্তিসকলৰ পৰা জানিব বিচাৰিম আচলতে সেয়া কোনোবাই নিজে বনোৱা কাহিনী নে আচলতে ভগৱান ওলাই আহিছে আমাৰ লগত উপস্থিত আছে এওঁকে 4টামান নিউজ চেনেলত কাম কৰিছিলে এওঁক সকলোকে গলটিয়া বাঢ়ি কৰি দিয়া হৈছে এওঁক আমি মাতি আনিছো লগতে আছে আমাৰ সুদূৰ আমেৰিকাৰ পৰা অহা বিশিষ্ট আমাৰ বুদ্ধিজীৱী আৰু লগতে আছে সুমিত পাটোৱাৰী আমাৰ মাজত সুমিত পাটোৱাৰী নমস্কাৰ গতিকে আমি এতিয়া আগবাঢ়িছো আমাৰ যে বিষয়টো লৈ হয় আপোনালোকে দেখিবলৈ পাইছে আচলতে তেজ ওলাটো ডাঙৰ কথা নহয় মানুহৰ গাৰ পৰা তেজ ওলাই কিন্তু শিলৰ পৰা তেজ ওলাটো আচলতে ডাঙৰ কথা আচলতে সত্য নে অসত্য তাকে প্ৰমাণ কৰিবলৈ আমি মাতি আনিছো বিশিষ্ট ব্যক্তিসকলক আমি জানিব বিচাৰিম হয় মন্ত্ৰী মালাকাৰ আপোনাৰ এই বিষয়ে আপুনি কি ক'ব বিচাৰিব আচলতে শিলটোৰ পৰা যে তেজ ওলাইছে আপুনি এই বিষয়ে কিবা ক'ব বিচাৰিব নেকি হয় এইটো এটা একদম সঁচা কথা একদম সঁচা কথা এইটো মোৰ ফালৰ পৰা ক'ব গ'লে মানে আমাৰ এটা ভগৱানক বহুত বিশ্বাস কৰো আমি ভগৱান আমাৰ চকুতে দেখা আছে ভগৱান এতিয়া এটা শিলৰ পৰা ওলাই গৈছে তেজ হিচাপত ওলাইছে তেওঁ সেইটো আমি যুক্তি সহকাৰে আমি বিশ্বাস কৰি ল'ব লাগিব কাৰণ মোৰ কথাটো কৈ ল'ব তাৰপিছত কথাটো হ'ল কি সেইটো শিলটোৰ পৰা তেজ ওলাই আহিছে তেজটোতো এনে ওলাই অহা নাই আগতে কোনো মানুহ নাছিল নেক্সট চব মানুহ শিলত তেজ ওলা দেখা পাইছে সেইটো আমি সত্য বুলি মানি ল'ব লাগিব হয় নিশ্চয় মন্ত্ৰীমালকৰ ভাষা আপুনি শুনিবলৈ পাইছে আপুনি কি ক'ব এই বিষয়ে আমি এইবিলাক মিছা ভুৱা এইবিলাক মানি নলওঁ আমি মানি ল'ব নোৱাৰো কাৰণ সেইটো কোনো তেজ তাত একো জীৱ নাই যিহেতুকে সেইটো কেনেকে তেজ হ'ব পাৰে ইটো সুন্দৰ কথা কৈছে কিন্তু সেইটোতো তেওঁতো কোনোবা তাত সিন্দুৰ আনি কিনে আপুনি দেখিছিলে নেকি সেইটো মই দেখিছো মই তাতে আগতে আমাৰ নিউজ চেনেলৰ এওঁলোকে কৈ দিয়া হৈছে তাতে তেজ চেজ নাছিল তাৰপিছত শিলটোত তেজ ওলাব বুলি আমি সেইটো মানি ল'ব নোৱাৰো কাৰণ কিয় কোনোবাই নিজেও সেইটো স্থাপন কৰিব পাৰে সেইটো মাটি ফুটি ওলাব পাৰিব বুলি কিবা সেইটো আমি কেনেকে মানিম না পৃথিৱীত ভগৱান আছে তেজ ওলাইছে শিলৰ পৰা আমি বিশ্বাস কৰি লৈছো আপুনি বিশ্বাস কৰি লৈছে আমি বিশ্বাস কৰিছো যে আমি দেখিছো আমি নিজে দেখিছো গতিকে আপোনাক আমি এটা কথা সুধিব বিচাৰিছো যে এওঁ কৈছে আমাৰ সাংবাদিকো কৈছিল যে তাত শিলটো আগতে নাছিল 10 মিনিট আগত শিলটো ওলাবলৈ আমাক স্থানীয় ৰাইজে জানিব দিছে এই শিলটো ওলাই কি ক'ব শিলটো যে ওলাই আহিছে তাত নিজে সেইটো বিষয়ে আপুনি কি ক'ব বিচাৰিব শিলটো যে ওলাই আহিছে নিজে সেই বিষয়ে আপুনি কি ক'ব এইবিলাক থৈ দিয়া এইবিলাক মিছা ভুৱা আমি কেনেকে মাৰি ল'ম শিলটো নিজে কিলো পৰি যাব পাৰে ভগৱান হ'ব সেইটো কোনে কথা বেলেগ আছে আমি বিশ্বাস কৰিম আমাৰ মহল বহুত গৰম হৈছে খন্তেক বিৰতি লৈছো বিৰতি পিছত আকৌ আমি উভতি আহিছো বিষয়টো গম পোৱা নাই বেছি ভাল পইচা বেছি লাগব কিন্তু 200 টকা এইগিলা বাকি চাদা মাৰা এতিয়া শুনা কথাটো অলপ আৰু গৰম হ'ব লাগিব বস্তু অলপ ঠাণ্ডা হৈ আছে চেয়াৰ বিলাক মানে মোটামুটি ইমান মান হ'লে গৰম কৰি ইমান মান এই মানুহটো এই মাৰিটা গেছিলা পানী সেইটো খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমি আকৌ উভতি আহিছো সন্ধিয়া 9 বজাৰ বাতৰিলৈ আমাৰ লগত বিশিষ্ট ব্যক্তিসকল আছে আপোনালোকে ইতিমধ্যে বিষয়টো জানিব গমে পাইছে কি বিষয় আৰু যিসকলে নতুনকৈ চাই সেইসকলক কৈ দিছো যে অকস্মাত উদ্ভাৱন হোৱা 4টা শিলক লৈ আজি আচলতে আমাৰ এই বিশেষ গ্ৰন্থটো মানে পাল্টা হৈছে আমাৰ লগত আছে মন্ত্ৰী নগৰ আপুনি কি কয় বিৰতি যোৱাৰ আগতে আপুনি কৈছে যে সেই 4টা শিল অকস্মাত ওলাই অহাৰ বিষয়ে এও কৈছিল যে হয়তো বেলেগকৈ কৰবাত গাড়ী পৰা বাগৰি পৰিব পাৰে সেই বিষয়ে আপুনি কি ক'ব সেই শিল কেইটা গাড়ী পৰা শিল যেন লাগে নেকি আপোনাৰ সেইকেইটা গাড়ী পৰা শিল কেনেকৈ হ'ব শিল বাগৰি যাব বুলি কৈছে আপুনি শিল আজি যাতে বাগৰি কৈছে কালি বেলেগত বাগৰি যাব তাতে আৰু ভগৱান ওলাব সেইকাৰণে আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছো য'তে যাতে পেচাব নকৰে
সেইটো মই আপোনাৰ ঘৈণীয়েকক সিদিনা দেখিছো মন্দিৰৰ সন্মুখত পেচাব কৰি আছিল আপুনি পাৰ্চনেল লাইফত মেটাৰ কৰি আছে আপুনি মই দেখিছো কাৰণে কৈছো কথাটো আপুনি অসমবাসী ৰাইজক নিজৰ পত্নী ঠিক আছে মোক তিনি মুচি মানি লৈছো আপোনাৰ যে আপুনি তিনিটা তাত পলাই গৈছে সেইটো কোনে ক'ব ব্ৰেকিং নিউজ আপোনালোকে দেখিবলৈ পাইছে অসীমজ্যোতি মালাকৰৰ জীয়েকে 3 তাত পলাই গৈছে এতিয়া কথা ক'লে 3 তাত কোন কোন সবিশেষ জানিবৰ কাৰণে কাইলৈ 9 বজাত আমাৰ বিশেষ এখনত আপোনালোক থাকিব আমি কিছুমান বিশিষ্ট ব্যক্তিক মাতি আনিম এই কেতিয়া আপোনালোকে চাবলৈ একেবাৰে নাপায় আপুনি আমাৰ ঘৰৰ চলি এটা পলাই গৈছিল মই গম পাওঁ সেইবিলাক কথা এতিয়া ইয়াত নচলিব সেইবিলাক কথা বাদ নিজৰ কথা এতিয়া সেইবিলাক কথা ইয়াত উলিয়াব নালাগে আমাক যি কথাৰ কাৰণে মাতা হৈছে সেইটোৰ কাম কৰক আপুনি যদি মোৰ তিৰি যদি মুটাৰ কথা ক'ব মই সেইটো কথা ক'ব পাৰো হ'ব ছোৱালী পলাই গেলি এনেকে মানুহে মন্দিৰত মুতব নালাগে আপোনালোকে বুজবে চেষ্টা যাও মোক পইচাটো দে আৰু বিষয়টো কি আছিল মোক নকলা হাৰা ভাঙিলো মোক পইচা দিছিলে নেকি হা কাকোতো দিয়া নাই মোৰ ভানা এক বান্দুল আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ এজন সাংবাদিকক বলিৰ পথা বনালে কেইজনমান অভদ্ৰ ব্যক্তিয়ে পইচাটো দিয়া কল দিয়া পইচাটো আন দিয়া আপোনালোকে চিন্তা নকৰিব আমি কাইলৈ আকৌ উভতি আহিম আমি বিশেষ এই 9 বজাত অসীমজ্যোতি মালাকৰৰ জীয়েক আচলতে কোন 3 তাত পলাই গৈছিল কিবা মটৰ লাগবে অসীমজ্যোতি মালাকৰৰ জীয়েক কোন 3 তাত পলাই গৈছিল আমি বিশেষ এঘণ্টা দেখাম কাইলৈ 9 বজাত আপোনালোকে চাই থাকক ফাল্টু ল'ৰা লাইভ কি আছিল ছাৰ বিষয় আজিৰ পাই নাই হৃদয়